फ्रेंड्स आसामीज किचन स्वागतम मैं हूँ शबनम आज मैं आपनलोकर आगत फ्रूट कास्टार्ड रेसिपी ले आइছোঁ आशा करिছোঁ आपनलोके निश्चय ভাল পাব যদি मोर चेनेलत नतुन आहिছে मोर चेनेलটো सबस्क्राइब কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ল'ব বলক ভিডিঅ'টো আৰম্ভ কৰোঁ মই লৈছোঁ আধা লিটাৰ গাখীৰ আৰু 2 চামুচ লৈছোঁ কাস্টাৰ্ড পাউডাৰ আৰু ঠাণ্ডা গাখীৰ লৈছোঁ আৰু ভালদৰে মিক্স কৰি লৈছোঁ এতিয়া গাখীৰ মই গৰম কৰিব বহাই দিছোঁ আৰু লৰাই লৈছোঁ তলত যে লাগি নৰক হেনেকে লৰাই থাকিব লাগিব সব গাখীৰ উতলি আছে এতিয়া দি দিছোঁ টেষ্ট অনুযায়ী চেনি মই দিছোঁ চেনি ৭৫ গ্ৰাম আপোনালোকে টেষ্ট অনুযায়ী চাই ল'ব কম বেছি কৰিব পাৰে এতিয়া লাহে লাহেকৈ মই কাস্টাৰ্ড মিক্স বিলাক দি গৈছোঁ আৰু ভালদৰে লৰাই গৈছোঁ কাস্টাৰ্ড গাখীৰ মিক্স বিলাক মই যেতিয়া দি দিছোঁ তেতিয়া লৰাই থাকিব লাগিব তলত যে লাগি নধৰক হেনেকে লৰাই থাকিব লাগিব চাও পৰিছে অলপ ঘন হৈ আহিছে এতিয়া ৰেডি হৈ গ'ল কাস্টাৰ্ড মই কেইটামান ফ্ৰুটছ লৈছোঁ ইয়াতে লৈছোঁ আঙুৰ আৰু মই এনেকৈ কাটি লৈছোঁ আপুনি ভিডিঅ' দেখাৰ দৰে এনেকৈ কাটি ল'ব যদি কোনোবা ফ্ৰুটছ খাব নিবিচাৰে দিব পাৰে ইয়াতে আপোনালোকে তৰমুজ ব্যৱহাৰ নকৰিব তৰমুজ কাৰণ পানী এৰিব হেতু বুলি আপেল দিব পাৰে কাৰণ মোৰ নাছিলে মই দিয়া নাই আম লৈ লৈছোঁ আৰু মিহি সৰু সৰুকৈ কাটি লৈছোঁ আৰু এটা কল লৈ লৈছোঁ মই ভিডিঅ' দেখাৰ দৰে হেনেকৈ কাটি গৈছোঁ মোৰ ফ্ৰুটছ কটা হৈ গ'ল আৰু কাস্টাৰ্ডো ৰেডি হৈ গ'ল এটা বাটি লৈ লৈছোঁ আৰু কাস্টাৰ্ডখিনি মই সাৰ্ভ কৰি লৈছোঁ খাবলৈ বহুত টেষ্টি হৈছে ইয়াম্মি হৈছে আপোনালোকে এবাৰ ট্ৰাই কৰিব আৰু ফ্ৰিজত থৈ দিব এনেকৈ সাৰ্ভ কৰি কিনে 2 ঘণ্টাৰ কাৰণে থৈ দিব ফ্ৰিজৰ পৰা ওলাই কিনে খাব বহুত খাব টেষ্টি হয় এনেকৈ নাখাব ফ্ৰিজতকৈ ৰাখি কিনে খাব বহুত ভাল পাব ভিডিঅ'টো চাই যদি ভাল লাগে লাইক কৰিব আৰু কমেণ্টছ কৰিব নাপাহৰিব আজিৰ বাবে এইখিনি আকৌ লগ পাম নতুন ভিডিঅ' লৈ কিনে বাই বাই ভালে থাকিব